এই পহুটোৰ লগত দৈ দৈ মোৰ গোটেই গাটো বিষ হৈ গ'ল ঐ, ভাগৰ লাগি গৈছে। তহঁতে কোন আছ? পহুটো ধৰচোন। এই তেজ খোৱা বেলিটো ৰাতিপুৱা একদম তেৰতেৰীয়াকৈ ওলাব। মোৰ ইমান গৰম উঠিছে, একদম বইল হৈ গৈছে গাটো। এই গৰমখনৰ ৰাতিও টোপনি নাহে ঐ। তাতে আকৌ বতাহ সিজে কওক, এইকেইদিন একেৰাহে সপোনত দেখিছোঁ। কি হৈছে জানো, একদম কিবা লাগিছে আৰু। আই ঐ, কি পাৰ হৈ গ'লো এইডাল। হে, এইডাল দেখোন একদম জহামাল চেঙেলী দৰে জঁপিয়াই গৈছে। তোৰ তেল ফাটি চিটি গৈছে ন? তোক আজি নেৰিছোঁ, তোৰ দফলা কাটন দিম। মেমেৰাকাই ঘৰ ফালে গৈছেগে। মেমেৰাকাইকে লগত লৈ যাওঁগে। লেটছ গো। এই তীখৰ গুটি বাহুবলী, পহু এটা গৈছে, ধৰ। বাবুলাল দেখোন ঘৰতে নাই। ঘৰলৈ কেতিয়ানো আহিব জানো সি? তাৰ নামটোৱে মুখত আহি থাকে। এইজনে অকল গেলা গৰম খোপাত শুইয়ে থাকে। ৰাতি নুশুৱে নি বাৰু? নে মোৰ যেনেকৈ বতাহ সিজি কওক সপোনত দেখি দেখি টোপনি ভাঙে, মেমেৰাকাইও তেনেকুৱা হয়? মৰিলো মা। বাহুবলী, তুমি পৰি আছা যে? বাহুবলী, তুমি মাত চাত মতা না যে, মৰিলা নেকি? জতাই পক্ষী নাই মৰা মোৰ কঁকালৰ যোৰাহে গ'ল যেন পাইছো। আপুনি মানুহ মাৰি দিব দেই মেমেৰাকাই। টোপনিৰ পৰা যেনেকৈ উঠিছে নহয়, ওচৰত বাঘ এটা থাকিলে নেকানে থাকি যাব। বাহুবলী, তুমিনো অকলে অকলে কি কথা পাতি আছিলা? মই ভয় খাই গলো আকৌ। মেমেৰাকাই আজি জহামাল এটা ওলাইছে নহয়, তাকে দেখি আহিছো। আপোনাক ক'বলৈ আহিছিলো, যাবনে? কৃষ্ণ, ক'ত ওলাইছে জহামাল? আমাৰ পদূলিয়েদি দৌৰি আহিছে মেমেৰাকাই। হয় নেকি? ব'লা ব'লা বাহুবলী, মই বাইকখন উলিয়াই আনো। নালাগে মেমেৰাকাই বাইক চাইক। আমাৰ ঠেংকেইটাই ভাল আছে, আৰু পহু গৈ ভেনাবোৰ হাবিতে সোমালেগে চাগে। দৌৰিব লাগিব নহয়। পাপা, ক'লে যোৱা? আৰু বাহুবলী খুৰা কেতিয়া আহিলে আপুনি? হাই ৰূপালী, তুমি শুই আছিলা নি? মই এতিয়া আহিছো অলপ আগত। আমি অলপ ভেনাপুৰ হাবিৰ পৰা আহোঁগে মাজনী। কিবা জহামাল এটা ওলাইছে বোলে, তাকে লৈ আহোঁগে। ৰূপালী, আমি জহামালটো লৈ আহোঁগে। কি জহামাল ওলালো বাহুবলী খুৰা? শহাপহু এটা ওলাইছে ৰূপালী আমাৰ গাঁৱত। হয় নেকি বাহুবলী খুৰা? পাপাৰ লগতে গৈ লৈ আহা তেনেহ'লে। মাজনী, আমি পহুটো লৈ আহোঁগে, তই পৰকে যা অলপ। হ'ব পাপা, যোৱা। এইটো পহু দেখোন। তিলেশ্বৰ, লাঠি এটা লৈ আহ, পহু এটা ওলাইছে। তীখৰ গুটি বাহুবলী, তোক পদূলিত ইমান মাতিলো, মাত এষাৰ নিদিলি কিয়? ককা নকবা, ৰাস্তাত বহি থাকোঁতে একদম শহাপহু এটা বুলেটৰ দৰে আহিলে নহয়, তাকে ধৰিবলৈ আহিলো। আপোনাৰ মাত নুশুনিলে নহয় মই। তীখৰ গুটি বাহুবলী, মই তোক পহুটোৰ কথা ক'বলৈকে মাতিছিলো। ককা, হয় নি? ব'লক তেনেহ'লে লৈ আহোঁগে পহুটো ধৰি পেলাই। ব'লক মলঙা দাই। পহুটোতো এইপিনে আহি আছিলে, ক'লৈ গ'ল বাৰু? আগলৈ যাওঁ পাপা, ব'লা। তিলেশ্বৰ, পহুটো ক'লৈ গ'ল? ধৰিবই পৰা নাই দেখোন। জানো পাপা, এইপিনে আহিছিলে দেখোন, ক'লৈ গ'ল? পাপা, মোৰ হাগিব লাগিছে। তিলেশ্বৰ, যোৱা হাতকৈ হাগি পকৰ ধুই আহি যোৱা। মেমেৰা, তহঁতে কি কৰিবলৈ আহিছ ইয়াত? আৰু মলঙা দা, আপুনি ইহঁতৰ লগত আহিছে যে? আমি পহু ধৰিবলৈ আহিছো ককাইদেউ, তই কি কৰি আছ ইয়াত? আমি পহু খেদি আহিছিলো পুনেশ্বৰ। তই পহু ধৰিবলৈ আহিলি নেকি ইয়াত? মলঙা দা, আমি পহুটো ধৰিবলৈকে আহিছো। আৰু মেমেৰা, তহঁতি আমাৰ পকৰে পকৰে আহি গলি মানে? জতা পক্ষী কি কথা কৈছে আমাক লোকৰ পকৰে পকৰে ঘূৰি ফুৰা কুকুৰ বুলি ভাবিছে নেকি পুনেশ্বৰ গাই? মা মৰিলো, বাঘ হৈ। কৃষ্ণ, তিলেশ্বৰ, বাঘ ক'ত ওলাইছে? বতাহী জীয়েক, মোক বাঘে খালে। তুমি কাৰ লগত থাকিবা? পলা ইয়াৰ পৰা। তহঁতে চবে পলাইছ আমাক এৰি। ক'ত আছ তিলেশ্বৰ? তোক সঁচাকৈ বাঘে খালে নেকি? মোক মাৰে আজি থব আৰু ঘৰত গোটাই গোটাই গিলিব। মোৰ ল'ৰাটো কি হল? ইমান চিঞৰি আছো, মাত চাত দিয়া নাই। সঁচাকে বাঘে খালে নেকি তাক আজি? পাপা, মই আছো। মই মিছা কৈয়ে কৈছিলো পাপা হাগিব লাগিছে বুলি। আৰু আমাৰ ইয়াত বাঘটোনো ক'ত আছে? সিহঁতে যাওঁগে বুলি এনেকে কৈছিলো মিছাকে। মই জানো দে তিলেশ্বৰ, তই মিছা কৈ কৈছ বুলি। তোৰ বুদ্ধি নিমখতকৈ চোকা। পাপা, ব'লা আকৌ ধৰোগে পহুটো। বেটা বল। তীখৰ গুটি বাহুবলী, ৰচোন। ককা, কি হ'ল আকৌ ইয়াতে ৰখিবলৈ ক'লে?
ঐ ইয়াত বাঘ ভালুক একো নাই, ইহঁতে এনেই কলে। তই কুঠাৰ এখন লৈ আহ, যা। হয়তো বাহুবলী, ইয়াত বাঘ ভালুক একো নাই নহয়। যোৱা, তোমাৰ কুঠাৰ পাত লৈ আহা। হয়তো কথাটো আমি ভাবিবলেই নহলে নহয় তাত। এই কুঠাৰ পাতনো কলৈ গ'ল, বিচাৰিয়ে পোৱা নাই। এইখন পালো, ইয়াতে আছিলে। তীখৰ গুটি বাহুবলী, তই ফটাফট গৈছগে যে, আমি ইয়াতহে বহি আছো। ককা ব'লক, কুঠাৰ লৈ আহিছো বাপেকে, আজি যি আহে বখলিয়াই পেলাম। পাপাও ঘৰলৈ যাওঁগে ব'লা, ভাগৰহে লাগিছে আৰু। তিলেশ্বৰ, মোৰো বিৰাট ভাগৰ লাগিছে ঐ, পেটটো বিষাই গৈছেগে। নাখাওঁ আৰু বল পহু মাংস। কেলৈনো ডাঙৰ কৰিছিলো জানো এই পেটটো, এতিয়া লৈ ফুৰিবলৈ বৰ দিগদাৰ। আইঅ খুৰা, আপোনালোক আকৌ আহিলে? জয় বিশ্বকৰ্মা। আমি এবাৰ অহাৰ পিছত এৰি থৈ যাবলৈ আছে নে? এইবাৰ কুঠাৰ লৈ আহিছো বাপেকে, যি আহে চব ফালিহে যাম আৰু। তিলেশ্বৰ, তই মানুহ মাৰি দিবি দেই। তই মিছাকে আমাক খেদালি ন? নহয় মলঙা দাই, বেলেগ কিবা এটা ওলাইছিলে, সি তাকে বাঘ বুলি ভাবিলে। আমি ভাগৰি গলো মেমেৰা, তহঁতে ধৰিব পাৰিবি জানো পহুটো? পুনে চৰকাৰে মই ধৰি লৈ আহিম। আপুনি ক'ত পাৰিব, যিডালে বস্তা আপোনাৰ। মেমেৰা কাই, মই যাওঁ দিয়ক। পুনেশ্বৰ, তই কি খাৱনো ইমান পেটুৱা হৈ গলি? সৰুতে মেমেৰাতকৈ কিমান চেপেটা আছিলি তই? আমি বেলেগ হোৱাৰ পৰা সদায় 5 কিলোকে মাংস খাব ললো মলঙা দাই। জতাই বখি, 5 কেজি মাংস কোনে কোনে খায়? তহঁতৰ ঘৰততো 4টাহে মানুহ। আমাক খাবলৈ নিদিয়ে ককা, 5 কেজি মাংস অকলে খাই পাপাই। ৰহে দৈ, সেইটো কথা। তই অকলে খাৱ কাৰণে কুম্ভকৰ্ণৰ পেট বনাব পাৰিছ পুনেশ্বৰ। বতাহিজিক চেনিজুক ঐ। বৌতি, ক'ৰ পৰা আহিলে চেনি জোক? তীখৰ গুটি বাহুবলী, তয়ো মানে জোকলে ভয় কৰ? চেনিজুক। বাহুবলী, জোকলে ভয় কৰে নেকি? যোৱা, পাৰিবা তুমি? মেমেৰা কাই, মই পাৰিম জানো? জোকলে বিৰাট ভয় লাগে মোৰ। কিহৰ ভয় কৰিছ চেনি জোকলে? কুঠাৰখন লৈ কাটি দিবি। ঠিক আছে ককা, লৈ আহিছো তেনেহলে এইবাৰ। মেমেৰা, তোৰ ঘৈণীয়েকহঁত কেতিয়া আহিব ঘৰলে? অলপ দিন থাকিম বুলি কৈছে, জানো কেতিয়া আহে মলঙা দাই। খুৰা, খুৰীয়া ভালে আছে নে? ভালে আছে তিলেশ্বৰ। খৰা আৰু তোৰ খবৰ লৈ থাকে বাবুলালে ৰূপালীৰ পৰা। মেমেৰা, তই ভাত ৰান্ধি খাব পাৰিছ জানো? তই আকৌ আগতে ভাত বনাব ক'লে দুৱাৰ চুকে চুকে লুকাই থাক নহয়। আমাৰ মাজনীয়ে ধুনীয়া ভাত চব্জি বনাব পৰা হ'ল, তাইহে বনাই আজিকালি। মেমেৰা কাই, আপোনালোকে ইয়াত কথা চুবাই আছে। মোক পহু ধৰিবলৈ গৈ কি অৱস্থা হ'ল চাওকচোন। বাহুবলী, কি হলো তোমাৰ? পহু ধৰিবলৈ দৌৰি গৈ থাকোঁতে পহুটোনো কলৈ গ'ল বাৰু? এইপিনে দৌৰি আহিছিলে দেখোন। এইটো পহু পালো। এইখন এতিয়া কেনেকে পাৰ হ'ম বাৰু? এই কুঠাৰখন ইয়াতে পেলাওঁ আৰু। পহুটো এইমাত্ৰ এইখিনি আছিলে, পলালে দেখোন। মা মৰিলো ঐ। পহুৱে মোক ঘূণীয়া কৰি দিলে ঐ। যেনে তেনেহে বাচি আহিছো আৰু মেমেৰা কাই, বহুত দেৰি পৰিয়ে আছিলো মই। ইছ ৰাম, তীখৰ গুটি বাহুবলী, তই কেনেকে পৰিলগে? তোৰ চকু পাৱাৰ কমিলে নেকি? চকু পাৱাৰ কমা নাই ঐ ককা, মই জঁপিয়া পাৰ হওঁতে মুহাটোতে পৰিলোগে। বাহুবলী, মই তোমাক কৈছিলো নাই ধৰিব নোৱাৰা, নালাগে বুলি। বাহুবলী, ব'লা ঘৰলৈ যাওঁগে আৰু আৰাম কৰিব লাগিব তুমি। এনেকৈ কথা পাতি থাকিলে মূৰটো ঘূৰাব বেছিকে। তীখৰ গুটি বাহুবলী, ঘৰলে ব'ল। ঠিকছে বনৰীয়া কচুৰ লগত জালুক দি খাই দিবি, ভাল হৈ যাব। বাহুবলী, ব'লা ঘৰলে। মোৰ কি হব মেমেৰা কা, আজি বিৰাট বিষ হৈছে। পাপা, পহু আনিলানে? হৰি, আপোনাৰ কি হ'ল বাহুবলী খুৰা? বাহুবলী খুৰাই পহু খেদি থাকোঁতে গছত খুন্দা খালেগে মাজনী। ইমাননো উধাটো খাই পহু ধৰিছিলে নে বাহুবলী খুৰা? কেনেকে পৰিলেগেনো? বহুত কষ্ট পাইছে নহয় আপুনি এতিয়া। ইমান দুখ নাই পোৱা ৰূপালী, ভাল হৈ যাব, চিন্তা নকৰিবা। তীখৰ গুটি বাহুবলী, কাইলৈ ধৰিব লাগিব পহুটো। ক'ত হাৰিবহি? মই হাগি মুতি গলেও পহুটো ধৰিহে এৰিম। ঠিক আছে ককা, ব'লক এতিয়া ঘৰলৈ যাওঁ। কাইলৈ নহলেও পৰহিলে ধৰিহে এৰিম পহুটো। আজি ইয়াতে থাকক নহলে বাহুবলী খুৰা আপুনি। নালাগে ৰূপালী, মই ঘৰলৈ যাবলৈ পাৰিম। থাকা নহলে বাহুবলী ইয়াতে। মেমেৰাকাই, ঘৰলৈকে যাওঁগে দিয়ক, অকমান ৰেষ্ট কৰোঁগে। হ'ব দে তীখৰ গুটি বাহুবলী, ঘৰলৈ যাওঁ ব'ল। মোৰো ভাগৰ লাগিছে নহয়, অকমান শুওঁগে। ককা ঠিক আছে, যাওক।
আৰু বাহুবলী খুৰা ভালকে যত্ন ল'ব দেই। ঠিক আছে দিয়া ৰূপালী, মই ঘৰলৈ যাওঁ, অকণমান আৰাম কৰোঁগৈ। কাইলৈ আকৌ আহি আছোঁ পহু ধৰিবলৈ। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰক, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। যদি কিবা ক'ব বিচাৰিছে কমেণ্ট বক্সত জনাব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই ৰাইজ। তীখৰ গুটি বাহুবলী, তই ঘৰলৈ যাবিনে এনেকৈ থাকিবি এতিয়া? আৰু ৰাইজসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন।